নমস্কাৰ মই পংকজ দলানি আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আজি কম অসমত কেতিয়াৰ পৰা ক'লা ক'লা মঞ্চবোৰ ক'লা বগা মঞ্চবোৰ ৰঙীন হ'ল কথাবোৰ ক'বলৈ গ'লে মই শৈশৱলৈ যাব লাগিব আৰু শৈশৱলৈ গ'লে আজিৰ এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব গতিকে ইমান দূৰ সময় নষ্ট নকৰি মই আহিছোঁ আজিৰ নায়কজনৰ কথা ক'বলৈ যিজনে নিজৰ প্ৰেমিকালৈ লিখা প্ৰেম পত্ৰবোৰত ছবি আঁকি অসম নহয় সঁচা অৰ্থত ক'বলৈ গোটেই ভাৰতৰ মঞ্চৰ কায়া সলনি কৰি দিছিল সেই নায়কজন হ'ল মোৰ পৰম বন্ধু দিবাকৰ শৰ্মা আজি ক'বলৈ যাম এই অসমৰ ক'লা ক'লা মঞ্চবোৰ ক'লা বগা মঞ্চবোৰ কেতিয়াৰ পৰা ৰঙীন হ'ল 1974ত এটা অনুষ্ঠানত দিবাকৰক ক'লোঁ যে দিবাকৰ এনেকৈ কৰিব পাৰি নেকি দিবাকৰ চেষ্টা কৰিছিল কিন্তু কমিটিয়ে মানি নল'লে ক'লে এয়া মঞ্চ পৰম্পৰাৰ বিৰুদ্ধ কথা মঞ্চত ক'লা হ'ব লাগিব দুইফালে ক'লা স্ক্ৰীণ পিছফালে ডাঙৰ ক'লা সেইখন স্ক্ৰীণখন এনেকুৱাই হ'ব লাগিব 1975তো এখন ডাঙৰ অনুষ্ঠান আমাৰ ক্লাবে কৰিছিল ৰেডছান ক্লাবে তাতো দিবাকৰে চেষ্টা কৰিছিল যে মঞ্চখন অকণমান কালাৰ কৰা যাক কিন্তু তেতিয়া আমাৰ যিখিনি ডাঙৰ আছিল আমাতকৈ তেওঁলোকে এই কথাটোক মানি নল'লে আৰু কৰিবলৈ দিয়া নহ'ল তথাপিও তেওঁলোকে ক'লে যে একদম তলৰ এটা বৰ্ডাৰ যি দি দিয়ে সঁচা অৰ্থত ক'বলৈ গ'লে ক'লা ক'লা মঞ্চবোৰ তেতিয়াৰ পৰা ৰঙীন হ'ল দিবাকৰে প্ৰায় 2 ফুটমান এটা গোটেই তলৰখিনি আজিকালি আমি যেনেকৈ ঘৰত দিওঁ যে ঠিক তেনেকৈ গোটেই মঞ্চখনত বগা কাগজ কাটি দিছিল দেখিবলৈ বৰ কিবা সাংঘাতিক হৈছিল বুলি কথা নহয় কিন্তু সেয়া পৰিৱৰ্তনৰ আৰম্ভণি হ'ল দিবাকৰক কৰিব দিয়া নহ'ল 75ত 76লৈ যাওঁ 76ত দিবাকৰে ক'লে এইবাৰৰ সৰস্বতী পূজাখন মই ভালকৈ কৰিম মানে মই সজাম দিবাকৰে এটা পেণ্ডেল সাজি উলিয়ালে খুব আটক ধুনীয়া পেণ্ডেল এটা সজালে দিবাকৰে বাট অপেন পেণ্ডেলটোৰ ওপৰত মানে সৰস্বতী গোসাঁনীৰ ওপৰত দিবলৈ কোনো ধৰণৰ এখন চালি নাছিল দিবাকৰক ক'লোঁ দিবাকৰ যদি কিবা কাৰণত বৰষুণ আহে কি হ'ব ই কয় ছাতিটো লৈ মই ৰখি থাকিম তহঁতে চিন্তা নকৰিবি ভাগ্য ভাল বৰষুণ নহ'ল দিবাকৰে নিজৰ পৰিচয় এটা দাঙি ধৰিলে আৰু অসমত সম্ভৱতঃ ভাৰততে হ'ব এইটো অসমত নহয় ভাৰতত হ'ব যে অপেনত এটা অনুষ্ঠান কৰিব পাৰি দিবাকৰে কৰি দেখুৱালে 1977তো এটা সুযোগ আহিছিল দিবাকৰে কৰিছিল যদিও সেইটোক বৰ সুযোগ দিয়া নহ'ল তেনেকৈ সময় আহিল 1978 মালিগাঁও চাৰিআলিৰ বিহু মঞ্চ আমি কৰিছিলোঁ এইখন দিবাকৰক ক'লোঁ দিবাকৰ কি কৰা যায় ৰঙীন কৰি দিয়া যায় আমাৰ ছিনিয়ৰখিনিয়ে কিন্তু আপত্তি কৰিলোঁ দিবাকৰে এই 76-77ৰ সৰস্বতী পূজাৰ সি নিজৰ নক্সাটো দেখুৱাই থৈ গৈছে যে কিমান ধুনীয়াকৈ কালাৰফুল এটা কৰিব পাৰি মালিগাঁও চাৰিআলিৰ বিহুত প্ৰথমবাৰৰ বাবে ক'লা বগা মঞ্চবোৰ ক'লা ক'লা মঞ্চবোৰ ৰঙীন হৈ পৰিল বহুতে আপত্তি কৰিলে মঞ্চৰ শেষত বিহুৰ শেষত বহুতে ক'লে যে মঞ্চবোৰ এনেকৈ নাসাজে এইবোৰ মানে ফুটফাথৰ মানুহে কৰে বজোৰা মানুহবোৰে এনেকুৱা ধৰণৰ কৰ্মবোৰ কৰে ভাল মানুহে নকৰে জ্ঞানী মানুহে এনেকুৱা ধৰণৰ কামবোৰ নকৰে মঞ্চখনক অপবিত্ৰ নকৰে আমিহে ডেকা ল'ৰা কিবা এটা কৰিবলৈ মন কৰোঁ আহিল 1979 আকৌ এখন কালাৰফুল মঞ্চ ৰঙীন মঞ্চ এখন 79ত আকৌ এখন মঞ্চ হ'ল পাণ্ডুৰ ফালে সেইখনো দিবাকৰৰ দায়িত্বত পৰিল সেইখনো কালাৰ হ'ল এইদৰে কালাৰফুল মঞ্চবোৰ তেতিয়া অকল মালিগাঁও চাৰিআলিতে হৈছিল বেলেগে সাহস কৰা নাছিল কিন্তু মানে মঞ্চবোৰ কালাৰ কৰিবলৈ সাহস কৰা নাছিল অকল মালিগাঁও চাৰিআলিতে কালাৰফুল মঞ্চবোৰ হ'ব ধৰিলে কিন্তু দিবাকৰে সকলো বেৰিয়াৰ শেষ কৰি 1980ত এখন মঞ্চ সাজি উলিয়াইছিল সেইখন মঞ্চ সাজিবলৈ প্ৰায় 4 মাহ সময় দিবাকৰক লৈছিল গ্ৰাম্য দেৱতা মন্দিৰৰ প্ৰাংগণত সেই মঞ্চখন সজা হৈছিল পুৰা চুমকিৰে এখন মঞ্চ
দিবকৰে সাজি উলিয়াইছিল আৰু সেইখন অপেন, মানে ওপৰত কোনো ধৰণৰ ছাল নাছিল। যদি বৰষুণ দিয়ে তেতিয়াহ'লে অনুষ্ঠান বন্ধ কৰিব লাগিব। কিন্তু জীৱনত ইমান ধুনীয়া মঞ্চ এখন মই কেতিয়াও দেখা নাছিলোঁ। এইদৰে লাহে লাহে মালিগাঁও চাৰিআলিত কালাৰফুল মঞ্চ এখনৰ পিছত এখন মঞ্চ হ'বলৈ ধৰিলে। দিবকক ক'লোঁ, দিবকৰ এই সময়কণ বৰ বেছি যায়, আৰ্টিষ্টসকলে বৰ বেছিকৈ সময় এটা লয় ইনষ্ট্ৰুমেণ্টবোৰ ঠিক কৰিবলৈ, তই কি কৰিব পাৰ কচোন এটা। দিবকৰে 2খন মঞ্চ বনাইছিল, ডাবল টেকাৰ মঞ্চ। আমাৰ থিয়েটাৰবোৰত দেখা যায় দুইপিনে, কিন্তু দিবকৰে এখনৰ দুতলীয়া মঞ্চ বুলি কয়। এইখনো দিবকৰে সাজি উলিয়ালে। এইখন ভাৰতৰ ভিতৰত, অসমটো নহয়, ভাৰতৰ ভিতৰত প্ৰথমখন দুতলীয়া মঞ্চ দিবকৰে সাজি উলিয়াইছিল মালিগাঁও চাৰিআলিত। এইদৰে দিবকৰ প্ৰশংসা তেতিয়া লাহে লাহে দিবকক প্ৰশংসা কৰিবলৈ ধৰিলে। দিবকৰৰ যিখিনি মানে চিন্তা শক্তি, দিবকৰৰ যিবোৰ ইচ্ছা আছিল, দিবকৰে কৰিব পৰা ধৰণবোৰ মানুহে বিশ্বাসত ল'বলৈ ধৰিলে। লাহে লাহে মালিগাঁও চাৰিআলিৰ মঞ্চখন 3 খলপীয়া হ'ল। 2 খলপীয়া মঞ্চ, এখন সম্পূৰ্ণ ৰেম্প এখন। সেয়া সম্ভৱ 1986 হ'ব। তেতিয়া 3খন মঞ্চৰে দিবকৰে সাজি ওলালে এখন প্ৰকাণ্ড মঞ্চ, বিশেষ আটক ধুনীয়া মঞ্চ। এনেকৈ মালিগাঁও চাৰিআলিৰ বিহুৱে কালাৰফুল মঞ্চবোৰ তৈয়াৰী কৰি গ'ল। আৰু মালিগাঁও চাৰিআলিৰ মঞ্চবোৰক দেখি লাহে লাহে ওচৰৰ পাজৰৰ মঞ্চবোৰ কালাৰফুল হৈ আহিল। লাহে লাহে দেখা গ'ল যে মঞ্চবোৰ গুৱাহাটীৰ মঞ্চবোৰ কালাৰফুল হৈ আহিল। গুৱাহাটীৰ নামি ধামি লতাশিল পথাৰকে আৰম্ভ কৰি যিমান পুৰণি বিহু আছিল সকলোৱে নিজৰ মঞ্চবোৰক ৰঙীন কৰিব ধৰিলে। চেন্নাই, বম্বে, মাদ্ৰাজ, কলিকতা, দিল্লী মই ঘূৰিছিলোঁ, তাৰে সাংস্কৃতিক অনুষ্ঠানবোৰ চাইছিলোঁ। অকণমান বেলেগ আছিল। তেতিয়াও কালাৰফুল মঞ্চ এখন গোটেই ভাৰতত অহা নাছিল। আহিছিল মালিগাঁও চাৰিআলিৰ বিহুত সাজিছিল কোনে? দিবাকৰ শৰ্মা। হি ইজ দ্য জিনিয়াছ মেন, যিয়ে প্ৰেম পত্ৰত ছবি আঁকি এজন প্ৰেমিকে গোটেই ভাৰতৰ সাংস্কৃতিক জগতৰ মঞ্চখন ৰঙীন কৰি পেলালে। তাৰ পৰৱৰ্তী কালত আপুনি দেখিলে ফিল্মফেয়াৰ এৱাৰ্ডত দেখিলে, আজিকালি ধৰি লওক আপুনি কপিল শৰ্মাৰ শ্ব'ত দেখে এখন ধুনীয়া মঞ্চ। মনত পৰিছে এই ধুনীয়া মঞ্চবোৰ? লাফিং লাফটাৰৰ দেখিছে, বিভিন্ন ৰিয়েলিটি শ্ব'ৰ মঞ্চবোৰ আপোনালোকে দেখে যে খুব ধুনীয়া ধুনীয়া মঞ্চ দেখে আপোনালোকে। এখন বিশাল মঞ্চ, আজিকালি কপিল শৰ্মাত যিখন মঞ্চ দেখা যায় বা ৰিয়েলিটি শ্ব'বোৰত যিখন মঞ্চ দেখা যায়, তেনেকুৱা ধৰণৰ মঞ্চ এখন দিবাকৰ শৰ্মাই 1980 চন 82 চনৰ পৰা আৰম্ভ কৰি আজিৰ দিনটো পালে। গতিকে মই চেলুট দিছোঁ মোৰ বন্ধু দিবাকৰ শৰ্মাক। যদিও বা তেওঁ এই পৃথিৱীত নাই, স্বৰ্গত বাস কৰি আছে। মই শলাগ লৈছোঁ দিবাকৰ শৰ্মাৰ যে মালিগাঁও চাৰিআলিৰ দৰে একেবাৰে সৰু ঠাই এটাত জন্মগ্ৰহণ কৰি ইমান ডাঙৰ চিন্তা এটা তেওঁ কৰিছিল। তেওঁতো ভবা নাছিল যে জীৱনত কেতিয়াবা মোৰ কথাবোৰ গোটেই ভাৰতত বিয়পি পৰিব, মোৰ কথাবোৰ অসমত বিয়পি পৰিব আৰু এদিন গোটেই ক'লা বগা মঞ্চবোৰ ৰঙীন হৈ পৰিব। দিবাকৰ শৰ্মাই হয়তো কেতিয়াও ভবা নাছিল। এইবোৰ নভবাকৈ কৰা কিছুমান ব্যক্তিৰ কাম, যিয়ে এটা সময়ত গৈ ভীষণ ধৰণৰ এটা কৰ্ম হৈ পৰে, সকলোৱে ফ'ল' কৰে। কিন্তু আমি সদায় মনত ৰাখিব লাগিব যে গুৰিটো ক'ত, যে আচলতে তাৰ জন্ম কোনে দিছিল। গতিকে শেষৰবাৰ আকৌ চেলাম কৰিছোঁ, আকৌ নমস্কাৰ জনাইছোঁ দিবাকৰ। আৰু মই গৌৰৱ অনুভৱ কৰোঁ দিবাকৰ যে তই মোৰ বন্ধু আছিলি। আমি দুয়োজনে মিলি এটা ৰঙীন সপোন দেখিছিলোঁ। আৰু এই গোটেই ৰঙীন সপোন আজি অসমৰ মঞ্চতে নাই, গোটেই ভাৰতৰ মঞ্চত ইয়াক দেখা পোৱা যায়। ধন্যবাদ দিবাকৰ, তোৰ এই ধুনীয়া চিন্তা চৰ্চাৰ কাৰণে আমি আজি গোটেই কালাৰফুল মঞ্চ, আজি ৰিয়েলিটি শ্ব'বোৰৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতৰ মঞ্চ আজি কালাৰফুল হৈ গ'ল। ধন্যবাদ আপোনালোক সকলোকে, ধন্যবাদ দিবাকৰক। সেইখিনি সময়ত যিসকলে সহায় কৰিছিল, যিসকলে প্ৰশংসা কৰিছিল, দিবাকৰক আগলৈ আৰু এটা কিবা ভাল কৰিবলৈ উৎসাহ দিছিল, মই সকলোকে ধন্যবাদ জনাইছোঁ। এই ফটোকেইখন অকণমান মন দি চাব। যিটো সময়ত মালিগাঁও চাৰিআলিৰ বিহুখন 1978 সম্পূৰ্ণৰূপে কালাৰফুল হৈছিল, তেতিয়াও ভাৰতৰ সৰ্বোচ্চ সাংস্কৃতিক অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ড, য'ত বলিউডৰ তাৰকাসকলে ভৰি থাকে, সেইখন মঞ্চও তেতিয়াও ক'লা বগাই আছিল। পৰৱৰ্তী কাললৈ আপুনি চাই গৈ থাকক,
দেখিব যে কিমান বছৰলৈ বলিউডৰ মঞ্চখিনি ক'লা বগা হৈ আছিল। বলিউডৰ ক'লা বগা মঞ্চবোৰ ৰঙীন হ'বলৈ ধৰিলে আৰু সৌভাগ্য বুলি কওঁ নে দুৰ্ভাগ্য বুলি কওঁ 2005 মই সাংস্কৃতিক মঞ্চ জগতৰ পৰা বিদায় লওঁ। পৰৱৰ্তী কালত 2007লৈ মালিগাঁও চাৰিআলিৰ বিহুখন অনুষ্ঠিত হৈ আছিল যদিও ৰাস্তাটো নিৰ্মাণ হৈ থকাৰ কাৰণে মেইন ৰোডটো নিৰ্মাণ হৈ থকাৰ কাৰণে মালিগাঁও চাৰিআলিৰ বিহুখন 2007ৰ পিছত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ'ল।